নমস্কাৰ। মই আজি আছোঁ বোকাহাটৰ আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আৰু এজন ছাৰ নহয় ছাৰ বুলি আমি সম্বোধনা জনাওঁ। তেখেতে মোক নিমন্ত্ৰণ জনাইছিলে, বহুত দিনৰ পৰা মাতি আছিলে, বোলে আহিবা এপাক আমাৰ স্কুললৈ এপাক আহিবা আৰু আপোনাৰ ভিতৰত দেখাম সম্পূৰ্ণ শংকৰদেৱৰ তিথি পাতিছে আজি, আৰু তালৈ মোক নিমন্ত্ৰণ জনাইছিলে। আৰু ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক সকলোবোৰ দেখাই থাকিম। আৰু মোক আগবঢ়াই নিবলৈ এইজনে ছাৰ হয়। এইখন স্কুলৰ শিক্ষক নহয়, কিন্তু আমি ছাৰ বুলি এক্সামেই হয় নাই? আৰু তেখেতৰ মিছেছে ইয়াতে শিক্ষকতা কৰি আছে আৰু মোক নিমন্ত্ৰণ জনাইছিলে। আৰু ভিতৰলৈ সোমাই যাম, বলক দেখাই দিম। আৰু বহুত সুন্দৰ এটা পৰিৱেশ, ভিতৰলৈ দেখাই দিম বাৰু। প্ৰাইভেট স্কুল বুলি ক'লে ভাল হ'ব। আৰু সোমাই যাওঁতেনে কিমান ধুনীয়াকৈ গছ পুলি আছে দেখিছেনে? বাইদেউ নমস্কাৰ। এইখন চৰকাৰী স্কুল বুলি ক'লে অলপ ভুলেই হ'ব নিচিনা লাগিছে, ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে। দাদা নমস্কাৰ। ছাৰে চাগে হয় নাই? ছাৰ নহয় বাৰু, থেংক ইউ। আৰু বাইদেউ ভালে আছে? থেংক ইউ। ইয়াত নাই কি স্কুলখনত? স্কুলৰ চৌপাশটো ফল মূল, টেঙা, অন্যান্য বহুত বস্তু আছে চৌপাশত। আৰু সঁচাই ক'বলগীয়া, এখন চৰকাৰী বিদ্যালয়ত ইমানখিনি একেলগতে আমি দেখা নাপাওঁ। এইটো ভোজনালয় হয় আৰু ইয়াৰ কাষতে আছে, এই কোমোৰা লাগি আছে বাৰীত, এইটো কোমোৰা। আৰু মই এইখনে কাষতে গ্ৰীণ হাউচ এটা আছে। গ্ৰীণ হাউচৰ ভিতৰত কি আছে দেখাওঁ আপোনালোকক। গ্ৰীণ হাউচটোৰ ভিতৰত আছে জলকীয়া আছে আৰু কোমোৰা লাগি আছে গ্ৰীণ হাউচৰ ভিতৰত। চাফ চিকুণ পৰিপাতি ইমান ধুনীয়া। ইয়াত আপুনি হয়তো চাহ একাপ খাই গ'লেও, ইয়াত কিবা কাৰণে ইয়াত চাহ একাপ খাই গ'লেও মানে গোন্ধ নাপাব নেকি? মই সোমালোঁ বাৰু। লেট্ৰিন বাথৰুম এইটো দেখাই দিছোঁ। কিয় আনন্দপুৰ চাহ বাগিচাৰ যিখন প্ৰাথমিক বিদ্যালয়লৈ আহিছিলোঁ, ইমান ধুনীয়াকৈ ৰাখিছে। অতুল বাদেৱে এটা স্পেচিয়েলিষ্ট দিছিলে ন? এইটো এটা দিছে, বনাই আছে। এইটো এই মিস্ত্ৰীয়ে কাম কৰি আছে, মিস্ত্ৰীসকলে কাম কৰিছে, বনাই আছে। আৰু বেছি দিন নালাগিব চাগে হয় নাই? এইটো বেছি দিন নালাগে আৰু বেছি দিন নালাগে, খুব বেছি আৰু 10 দিন 10-15 দিন মানে এমাহ ধৰি থাকে। এমাহৰ ভিতৰত এইটো এখনতো হৈ গ'ল বুলি ভাবক আৰু এইখন ডাঙৰকৈ বনাইছে। এইখন এছ ফাণ্ডৰ পৰা এইটো স্পেচিয়েল। যেতিয়া আমাৰ গুণোৎসৱত চিফ ছেক্ৰেটাৰী আহিছিলে, তেতিয়া স্পেচিয়েল ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণে ইয়াত 220টা ল'ৰা ছোৱালী আছে। সেইটো কাৰণে স্পেচিয়েলকৈ চিফ ছেক্ৰেটাৰী দিয়া গৈছে। আৰু এয়া এইটো ফায়াৰ হয়, ইয়াত সকলোবোৰে আছে। এই ল'ৰা ছোৱালীবোৰে যিটো হাতৰ কাম দিয়ে ইয়াতে সজাই থোৱা হৈছে। ইয়াত ধুনীয়াকৈ হয়তো বৰষুণ নোপোৱাকৈ থৈছে। এইটো ওপৰত চক টিং দিয়া আছে, তলত এইবোৰ আম কঁঠাল কি দিছে, এইবোৰ ৰঙালাও দিয়া আছে। এইবোৰ মই এবাৰ বেলেগ এখন দৰজা দি সোমাম, চব ফুলেই মানে কি এয়া ফুল, সুন্দৰ পৰিৱেশ এটা। এয়া আইসকলে কুঁহিয়াৰ কাটি আছে, ইয়াত নাৰিকল কুঁহিয়াৰ। আজিৰ দিনটো সঁচাকৈ মোৰ জীৱনৰ এটা সুকীয়া দিন। আৰু স্কুলখনত মোৰ নিমন্ত্ৰণ আছিলে আৰু মই এখন গামোচাই সম্বৰ্ধনা জনাইছিলে প্ৰধান শিক্ষয়িত্ৰীয়ে। আৰু তেখেতৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আকৌ আহিম এইখন স্কুললৈ। আৰু বহুত ভাল লাগিলে স্কুলখনলৈ আহি।
মানে ভাবিব নোৱাৰা পৰিৱেশ। আপোনালোকে যদি এবাৰ আহে দেখিব স্কুলখনৰ পৰিৱেশটো চাৰিওফালে চাব, ইমান সুন্দৰকৈ সজাই থৈছে। আৰু মই যাবলৈ ওলালোঁ আৰু মোৰ বিশেষ কাম আছিলে কাৰণে। আৰু ইয়াত বহুত ছাত্ৰ ছাত্ৰী আছে। দাদা যাওঁ দেই। আৰু এই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি নহয়, কিমান ল'ৰা ছোৱালী ইয়াত শিক্ষা গ্ৰহণ কৰি আছে? আমাৰ ইয়াতে বৰ্তমান 187টা আছে। হয়নে? মানে গভৰ্ণমেণ্ট স্কুলত ইমান ছাত্ৰ ছাত্ৰী বৰ্তমানত নাই নেকি? বোকাহাটৰ মাজমজিয়াতে বুলি ক'ব পাৰে, 1 কিলোমিটাৰ, টাউনৰ পৰা 1 কিলোমিটাৰমান হয় ইয়ালৈ। আৰু এইখন হ'ল আনন্দপুৰ প্ৰাথমিক বিদ্যালয়। ইমান এটা সুন্দৰ পৰিৱেশ, মানে মোক কেইবাজন আইগৰাকীয়ে মোক ক'লে, কেইবাগৰাকীয়ে মোক ক'লে বোলে তামোল খাবনে? মই তামোল এইটো কাৰণে নাখালোঁ, পিকাবলৈ অকণমান জেগা নাপালোঁ স্কুলৰ চাৰিবেৰৰ ভিতৰত। মই ইয়াৰ পৰা বাহিৰত গৈহে তামোলখন খাম। আৰু ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে ভাবিব নাই। আৰু এই ভিডিঅ'টো চাব আৰু দুজনক শ্বেয়াৰ কৰি দিব। এনেকুৱা এটা সুন্দৰ মানে গভৰ্ণমেণ্ট স্কুলত প্ৰাথমিক বিদ্যালয় মই দেখা নাই। আমি আৰু বলক আৰু দেখাই আছোঁ শুনা। যাওঁ দেই, যাওঁ দেই। লগ পাই বহুত ভাল লাগিলে। বহুত মোক আপুনিয়ে নিমন্ত্ৰণ জনাইছিলে। হয় ছাৰ, মই আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাক। এই প্ৰধান দাই, আমি ছাৰ বুলিয়ে মাতোঁ, এমাহৰ আগৰ পৰা মোক নিমন্ত্ৰণ জনাই আছিলে। আকৌ ৰাতিপুৱা মোক মনত পেলাই দিছে, তুমি আহিবা এপাক নে? হয় ছাৰ। আৰু ইমান ধুনীয়াকৈ, আৰু স্কুলখনত বহুত মানে অৱদান আছে ছাৰৰ। ছাৰে হয়তো ৰাতিপুৱা গধূলি এপাক হ'লেও আহে আৰু বাৰীখনত সোমাই থাকে। গোটেই দিনটো ইয়াতে থাকক বুলিও হয়, নিজৰ ঘৰৰ পৰা এৰি দিছোঁ। ছাৰ এক্স আৰ্মি হয়, মই আগতে কৈছিলোঁ এক্স আৰ্মি হয়, কিন্তু ল'ৰা ছোৱালীৰ লগতে জীৱন কটাই থাকে। আৰু বহুত ভাল লাগিলে। যাওঁ দেই, হয় ছাৰ। বাই বাই। আকৌ এদিন আহিম বুলি ক'লো। মই ল'ৰা ছোৱালীকেইটাৰ কাৰণে কিবা এটা লৈ আহিম। এতিয়া মোৰ ক্লাছ চলি থাকিব, হয়, তেতিয়া আপোনাক নিশ্চয় এদিন মই মাতিম। থেংক ইউ, বাই বাই। বাই বাই ছাৰ। বাই বাই।